নমস্কাৰ বন্ধুসকল, বৰ্মন টেকলৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকৰ চবৰে মোবাইল ধৰক কাৰোবাৰ 3000 mAh থাকে, কাৰোবাৰ 2500 mAh থাকে, কাৰোবাৰ 4000 থাকে, কাৰোবাৰ 5000 থাকে। বন্ধুসকল, মই আজি আপোনালোকৰ এনেকৈ এটা ট্ৰিক্স এটা দিব বিচাৰিছোঁ যে আপোনালোকে নিজৰ মোবাইলৰ বেটাৰী কেনেকৈ ইনক্ৰিজ কৰিব পাৰে। বন্ধুসকল, মই আজি আপোনালোকক এনেকৈ এটা টিপ এণ্ড ট্ৰিক্স দিব বিচাৰিছোঁ যে আপোনালোকৰ মোবাইলৰ বেটাৰী বহুতে হেৰি কৰিব পাৰে। বন্ধুসকল, দেখি পাইছে মোৰ ইয়াত কিমান বহুতো এপ্লিকেশ্যন আছে। এইটো আপুনি বহুতো এপ্লিকেশ্যন দেখিব পাৰিছে। আপোনালোকে জানেনে এই এপ্লিকেশ্যনকেইটা বেকগ্ৰাউণ্ডত বহুতে ৰান কৰি থাকে। বন্ধুসকল, যদি মই সাধাৰণভাৱে আপোনাক এটা উদাহৰণ দিওঁ যে আপুনি গোটেই দিনটো কাম কৰি আহিলে, কাম কৰাৰ পিছত অহাকালিৰ কাম এটালৈ আপুনি যদি চিন্তিত থাকে, কথাটো আৰু চিন্তিত থকাৰ সময়ত সেই আপোনাৰ ব্ৰেইনটো কাম কৰি থাকিব, ঠিক আছে। সেই সময়ত যদি আপোনাৰ মাইণ্ডে যদি কাম কৰি থাকে, তেতিয়া আপোনাৰ টোপনি কেনেকৈ লাগিব? টোপনি নালাগে, তেতিয়া আপুনি কামেই কৰি থাকিব। তেতিয়া কাম কৰি থাকিলে আপোনাৰ এনাৰ্জি কমিব আৰু সোনকালে শেষ হ'ব। সেই তেনেধৰণে যদি আপোনাৰ মোবাইলে গোটেই দিনটো চলাৰ পিছতো চলি থাকে, ৰাতিও চলি থাকে, চলোৱাৰ সময়তো চলি থাকিব, নচলোৱাৰ সময়তো চলি থাকিব, সেই সময়ততো আপোনালোকৰ বেটাৰীটো সোনকালে শেষ হ'বই। বন্ধুসকল, সেইকাৰণে মই আজি আপোনালোকৰ কাৰণে এনেকৈ এটা স্মাৰ্ট ট্ৰিক্স এটা লৈ আহিছোঁ যে আপোনালোকে এপ্লিকেশ্যন বেকগ্ৰাউণ্ড যাতে হেৰি নহয়। বন্ধুসকল, মই এই ট্ৰিক্সটো আহক কেনেকৈ ছেটিংছ কৰে সেইটো জানি লওঁ। প্ৰথমত বন্ধুসকল, আমি ছেটিংছত গুচি যাম, এবাউট ফোনত গুচি যাম। এইটো এবাউট ফোনত গুচি যাম। যোৱাৰ পিছত ধৰক মোৰ ৰেডমি নোট 5 হয়, সেইকাৰণে ধৰক MY যোনটো আছে তাত আপুনি সাতবাৰ ক্লিক কৰিলে আপোনালোকৰ ডিভাইচ হেৰি হৈ যাব, ডেভেলপাৰ অপশ্যন অ'পেন হৈ যাব। আপোনালোকৰ বেলেগ যিকোনো মোবাইলতো তাতে বুইল্ড ছেটিং যোনটো থাকে তাত আপুনি সাতবাৰ ক্লিক কৰিলে আপুনি ডেভেলপাৰ অপশ্যনটো অ'পেন হৈ যাব। বন্ধুসকল, মই এতিয়া আপোনালোকক দেখাই দিছোঁ। ডেভেলপাৰ অ'পেন কৰি পেলাই আপুনি কি কৰিব লাগিব এইটো চাওক। অন্য মোবাইলত আপোনাৰ বাহিৰতে থাকে ডেভেলপাৰ অপশ্যনটো। আপুনি কি কৰিব লাগিব, আমাৰ যোনটো MI ফোন আছে তাত আপুনি কি কৰিব, এডিশ্যনেল ছেটিং তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপুনি দেখি পাই আছে ওপৰত এইটো ডেভেলপাৰ অপশ্যন। আপুনি ইয়াত ক্লিক কৰিলে, ক্লিক কৰাৰ লগত আপুনি একোৱেই নকৰি পেলাই একদম তলত গুচি যাব লাগিব। এইটো চাওক, তলত যোৱাৰ পিছত এইটো চাওক, আপুনি ইয়াত দেখি পাই আছে একটা ছেটিং, বেকগ্ৰাউণ্ড প্ৰচেছ ষ্টেণ্ডাৰ্ড লিমিট। আপুনি এইটো কি কৰিব লাগিব, ন' বেকগ্ৰাউণ্ড প্ৰচেছ। আপুনি এটা এবাৰ ক্লিক কৰি দিব। আপোনাৰ যিমানেই এপ্লিকেশ্যন আছে সেইটো বেকগ্ৰাউণ্ডত চলি নাথাকে। আপোনাৰ যদি এপ্লিকেশ্যন বেকগ্ৰাউণ্ডত চলি নাথাকে তেতিয়াহ'লে আপোনাৰ তো বেটাৰী খৰচ হোৱাৰ কোনো কথাই নহয়। ঠিক তেনেধৰণে আৰু এটা আছে, এইটো চাওক, ডো নট কিপ এক্টিভিটিছ। আপুনি এইটো মোৰ কাৰণে ইমান পাৰফেক্ট নহয়, যোনে অলপ অলপ ইউজ কৰে তেওঁলোকৰ কাৰণে ঠিক আছে। মোৰ কাৰণে এইটো যিকোনো সময়ত চলিব লাগে, সেইকাৰণে মই এইটো ক্লিক নকৰোঁ। বন্ধুসকল, এইটো হ'ল সাধাৰণ এটা ছেটিংছ। আৰু নেক্সট হৈ গ'ল আপোনালোকৰ যে আপোনাক মই দেখাই দিওঁ যে আৰু এটা কাৰণত আমাৰ বেটাৰী সোনকালে খায়, যে আপুনি ধৰক ইয়াত টাচ কৰিলে ভাইব্ৰেশ্যন হৈ গ'ল মোবাইলটো, আপুনি বেক কৰিলে ভাইব্ৰেশ্যন হৈ গ'ল। বন্ধুসকল, আমাৰ ফিল্ম ভিডিঅ' চোৱাতকৈও আমি টাচ যোনটো ৰেছপন্স আছে মোবাইলৰ সেইটোত বহুতে বেটাৰী কনজিউম কৰে। বন্ধুসকল, আপোনালোকে ভাবিবই নোৱাৰে যে বেটাৰী যে মোবাইলে ইমানেই খায় সেই ভাইব্ৰেটৰ কাৰণে। আপোনালোকে ভাবিবই নোৱাৰে। আপুনি যদি এদিন ইউজ কৰে বা 2 দিন ইউজ কৰে তেতিয়া আপোনালোকে বুজি পাব যে এই ভাইব্ৰেটৰ অফ এই ছেটিংছটো অফ কৰাৰ পিছত আপোনালোকৰ বেটাৰী কিমান কম গৈছে বা কি আপোনালোকে নিজেই বুজি পাব যে এইটো ধৰক আজি মই ইউজ কৰিলোঁ তেতিয়াহে বুজি পাব যে এইটো অফ কৰাৰ পিছত এই ছেটিংছটো চবৰে অন থাকে, কিন্তু চবেই জানে নে নাজানে সেইটো ক'ব নোৱাৰোঁ, কিন্তু যোনে যোনে নাজানে তেওঁলোকৰ কাৰণে এইটো হয়। বন্ধুসকল, প্ৰথমত আপুনি যাব লাগিব ছেটিংছত, গৈ পেলাই চব মোবাইলতে এইটো ধৰক চাউণ্ড আৰু ভাইব্ৰেশ্যন থাকে, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত চাওক, মোৰ গোটেইটো ছেটিংছ অন আছে। ডাইল পেল টনছ এইটো আপুনি অফ কৰি দিব পাৰে, এইটো টপ চাউণ্ড এইটো অফ কৰি দিব। মই দুইটাই অফ কৰি দিলোঁ। স্ক্ৰীন লক চাউণ্ড এইটো চাউণ্ড আপুনি হেৰি কৰি দিব পাৰে। আপুনি যদি এইবিলাক আপুনি ভাইব্ৰেশ্যনটো কাটি দিয়ে, এইটো চাওক, এইটো কাটি দিব, তেতিয়াহ'লে আপোনাৰ বেটাৰী যোনটো আছে অলপ কম কনজিউম কৰিব। বন্ধুসকল, এই দুইটা হৈ গ'ল আপোনালোকৰ স্মাৰ্ট ট্ৰিক্স। আপোনালোকে যদি ইউজ কৰে তেতিয়াহ'লে কোনো এপ্লিকেশ্যন ডাউনলোড নকৰাকৈ যদি এই ট্ৰিক্সটো পাই পেলাই যদি আপোনালোকে ইউজ কৰে
আপোনালোকৰ বেটেৰীও কনজিউম কম হ'ব আৰু আপোনালোকে বহুতে ইউজফুল হ'ব। বন্ধুসকল, আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একদমেই নাপাহৰিব বন্ধুসকল, আৰু কাষত থকা বেল আইকনটো দবাবলৈ একদমেই নাপাহৰিব। বন্ধুসকল, আজি ইমানতে সামৰিলোঁ। বাই, টেক কেয়াৰ। আমি আকৌ নেক্সট ভিডিঅ'ত লগ হ'ম অতি সোনকালে।